নমস্কাৰ, মোৰ নাম শ্ৰী কুণাল কৌশিক শইকীয়া। মই গোলাঘাট জাতীয় বিদ্যালয়ত পঢ়োঁ আৰু মই মুকুল শ্ৰেণীৰ ছাত্ৰ। গৈছোঁ বাইদেউ। ইমান কষ্ট, কঁকাল বিষাই গৈছে। ভাতনো বাইদেৱে কেতিয়া দিব, মালৈ মনত পৰিছে। মাহঁতে মোক কেতিয়া ফোন কৰিব, বহুত দিন ফোন কৰা নাই। বাচন বাটি ধুগে। গৈছোঁ বাইদেউ। তোৰ কেলে দেৰি হ'ল? বাইদেউ, মই কাম কেইটামান কৰি আছিলোঁ। বৰ মনত পৰে মাহঁতলৈ। বৰ মনত পৰিছিলোঁ। বাইদেউ, ভাতনো ক'ত থৈছে? মোৰ বৰ ভোক লাগিছে। তাতে আছে, খাই লগে নিজে। গৈছোঁ বাইদেউ। নিজে লৈ খা। তাতে আছে কুকাৰত, নিজে উলিয়াই খা। মই যাব নাই। গৈছোঁ বাইদেউ। বাইদেউ, সুদা ভাতনো অকলে কেনেকে খাম? আপোনালোকে যে মাংস খাইছিলে, অকণমান দিয়ক। নাই, মই নিদিওঁ। সেইবোৰ জুঠা হৈ যাব নহয়। লোকৰ বস্তু নাখায়। যা, বাচন বাটি ধুগে। ৰ'ব বাইদেউ, খাই লওক। বাইদেৱে মোক ইমান অত্যাচাৰ কৰে। বাচন বাটিও ধুওঁ। বৰ মনত পৰে মাহঁতে যে, আৰু বাইদেৱে ইমান কাম কৰিবলৈ দিয়ে। বৰ মনত পৰে, খুব মনত পৰে। উপায় নাই, কৰিবই লাগিবতো। ইমান কাম কৰাৰ পিছত ভাতকেইটা দিলে যে, যাওঁ পাই এতিয়া শুমগে। শুব লাগিলে আমাৰ ওচৰত। যা। বাইদেউ, মোৰ টোপনি আহিছে। তোৰ টোপনি আহিছে আপুনি মোৰ ঘৰত শুবলৈ দিয়ে নেকি? বাহিৰত শুগে যা। বাইদেউ, বাহিৰতনো কেনেকে শুম, নোৱাৰে খাব। মোৰ খজুৱতি বৰ বাঢ়িব। হ'লেও যা বাহিৰলৈ। গৈছোঁ বাইদেউ। কেনেকে থাকিম? উপায় নাই আৰু। তেনেকে শুব লাগিব। মোৰ মালৈ বৰ মনত পৰিছে আৰু বালৈও মনত পৰিছে। বাহানো ইয়ালৈ কেতিয়া আহিব? মোক খুৰাহে নিবহি জানো? হ'লে দেখোন 1 ঘণ্টা হ'লো। বাইদেৱে চাগে মোক গালি পাৰিব এতিয়া। যা, কাম কৰগে। বাইদেউ, কি কাম কৰিম? বাচন বাটি দেখোন ধুৱাই আছে। ৰাতি যে খাইছিলো, সেইবোৰ ধু। বৰ মাহঁতলৈ মনত পৰিছে। কেতিয়া জানো মোক খুৰাই নিবহি জানো? তেতিয়া মোক
দবাই দিব আৰু আজিলৈকে ধন্যবাদ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আকৌ আমি আপোনালোকৰ অভিনয়ে আহি থাকিম আপোনালোকে মোক চিনি পাইছে আৰু মই এই গীত হয় আপোনালোকে মোক বহুত মৰম কৰিব আৰু মোৰ ভিডিঅ'টো